So hi friends, welcome back to my YouTube channel. সকলোকে গুড মৰ্ণিং জনাইছোঁ। বহুত ঠাণ্ডা দেখিছে। তো মই শুই উঠি এতিয়া আৰু ব্ৰাছ চ্ৰাছ কৰি এতিয়া চাহ খাব লৈছোঁ। চব ভিডিঅ'টো সকলোৱে চাই থাকক দেই। এয়া বায়ে বনালে, চাহ বনাই দিলে, আৰু এয়া ৰুটি আৰু ভাজি আছে, শুকান ৰুটি আৰু বন্ধাকবি ভাজি আছে, দেখিছে। চ' মই খাই লওঁ, চ' আপোনালোকৰ ভিডিঅ'টো চাই থাকক। চ' চাহ তাহ খালোঁ, চাহ তাহ খাই বৈ এতিয়া গা পা ধুলোঁ, গা পা ধুই আহিছোঁ, দেখিছে ফ্ৰেছ লাগিছে, আৰু ঘৰটো ধূপ ধূনা জ্বলালোঁ। ধূপ ধূনা জ্বলোৱাৰ পিছত আৰু এতিয়া ভাবিছোঁ আমাৰ হনুমান মন্দিৰলৈ যাওঁ, মন্দিৰটো গৈ দেখাওঁ আপোনালোকক হনুমান মন্দিৰটো কেনেকুৱা দেখিবলৈ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক দেই, ব'লক। কিয় ডাইৰেক্ট মই আপোনাক ডাইৰেক্ট হনুমান মন্দিৰতে ডাইৰেক্ট মন্দিৰটো লৈ যাওঁ, তাত গৈ দেখাওঁ, অ'কে। এয়া হৈছে আমাৰ হনুমান মন্দিৰ ষ্টেচনৰ মৰিয়নি। কেতিয়াবা যদি মোৰ মনটো বেয়া লাগে মই ইয়ালৈকে আহোঁ আৰু অলপ সময় আৰু ইয়াতে বহোঁ আৰু। চ' মই ভিডিঅ'টো বনালোঁ হয়, কিন্তু ইয়াত মই একো ক'ব নোৱাৰিলোঁ কাৰণ মন্দিৰ হয় ন। চ' সকলোৱে চাওক মন্দিৰটো ইমান ধুনীয়া। হনুমান মন্দিৰ আছে, এয়া হৈছে গণেশ ভগৱান, এয়া হৈছে আমাৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তাৰপিছতে এয়া কোলাকে হেৰিত বনোৱা আছে, এয়া গজি পাছত পূজা কৰা হৈছে বেলেগ মূৰ্তিৰ। এয়া হৈছে আমাৰ শনি ভগৱান, দেখিছে নহয়। চাওক ভিডিঅ'টো সকলোৱে দেই। এইজনী মোৰ ভাগিনজনী চব শুই উঠিছে এতিয়া, দেখিছেনে। পুৰা শুলে তাই, অথনিৰ শুই আছিলে এই মাত্ৰ উঠিছে চব। টুক 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 টুক, তাই শুই উঠিছে এতিয়া। এইজনী মোৰ ভাগিনজনী, নাম হৈছে মম জিজ্ঞা। টাটা 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 টাটা। এয়া দেখিছোঁ নহয়, আমাৰ বাই এতিয়া বনাই আছে, ভাত চব্জি কিবা কিবি বনাই আছে আৰু খামগে আৰু। চ' আজি ঠাণ্ডা বতৰ যিহেতু দেখুৱাব নোৱাৰিলোঁ, চ' আপোনালোকে বেয়া চেয়া নাপাব। চ' ভিডিঅ'টো চাই থাকক সকলোৱে দেই, সকলোৱে। যিহেতু আমি মঙলবাৰ, ত' আমি নিৰামিষ খাওঁ। এয়া দেখিছোঁ নহয়, পাপৰ, বেঙেনা ভাজি, তাৰপিছতে এয়া দাইলৰ আলু দিছে, আৰু এয়া ভোট জলকীয়া আছে। আজি মা নাই, মা যোৰহাটলৈ গ'ল, আমাৰ ভণ্টিৰ বিয়া আছে 31 তাৰিখে, চ' কিবা বজাৰ কৰিবলৈ গৈছে। চ' এয়াই আৰু আমি বায়ে বনাইছে আৰু এই টিকলিজনী কান্দি থকাৰ বাবে। চ' ভিডিঅ'টো চাই থাকক আৰু দেই। ত' আজি ইমান যিহেতু ঠাণ্ডা বতৰ আমি দেখুৱাব নোৱাৰিলোঁ, চ' এয়াই দেখুৱাইছোঁ আৰু। মানে মাও নাইকিয়া ঘৰত, আৰু টিকলিজনীও মানে কান্দে, মানে তাইক লৈ থাকিব লাগে, বায়ে অকলে কিমানটো কৰিব। চ' তাইৰ লগতে মই ব্যস্ত হৈ আছিলোঁ। চ' ভিডিঅ'টো চাই থাকক আপুনি। এইখন হৈছে আমাৰ মৰিয়নি মাৰ্কেটখন। যিহেতু আজি মঙ্গলবাৰ বন্ধ, এতিয়াও আপোনালোকক দেখাইছোঁ চব সৰু সুৰা মাৰ্কেটখন আমাৰ। চ' মামাসকলে আহিলোঁ, আহি পিনে মামাহঁতৰ ঘৰত ভণ্টিজনীৰ বিয়া 31 তাৰিখে। চ' ইয়াত ৰভা চভা দি ৰাখিছে, সকলোকে দেখাইছোঁ, চাই লওক। মামাহঁতৰ ঘৰলৈ এপাক চাবলৈ আহিছিলোঁ। ইয়াত চব ৰভা দি ৰাখিছে ধুনীয়াকৈ, দেখিছে, দেখিলে এয়া ধুনীয়াকৈ ৰভা দি ৰাখিছে। 31 তাৰিখে বিয়া। মই বিয়া গোটেই ভিডিঅ'খিনি আপোনালোকক দেখাম, সকলোৱে চাই থাকক ভিডিঅ'টো আগলৈ, অ'কে। আৰু ভণ্টিজনী হৈছে এইজনী হৈছে ভণ্টিজনী বিয়া আমাৰ, হয়নে? কিবা এটা কোৱা। মোৰ বিয়া 31 তাৰিখে, আপোনালোক সকলোৱে আহিব, অ'কে। চ' গাইজ, ঘৰ আহি পালোহি। ইমানে ঠাণ্ডা, মানে কি ক'ম আৰু, মানে আজি মানে ভিডিঅ' বনাওঁতে মানে হাত চাত কঁপি গৈছে, আজি হাত কঁপি আছে মোবাইল ধৰোঁতে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই বাই।